মহামায়া সমষ্টিত মণ্ডল বিজেপি কমিটি কাৰ্যনিৰ্বাহক সভা MSC লঞ্চিং তেওঁলোকে ধৰি ভালে সংখ্যক দলীয় কৰ্মকৰ্তাৰ অংশগ্ৰহণ পশ্চিম কাৰ্বি আংলঙৰ বন্যাতৰ কাষত বেচৰকাৰী সংগঠন বাস্ক ৰিলিজ আউট বন্যাতৰ মাজত বিতৰণ আৱশ্যকীয় খাদ্য সামগ্ৰী নমস্কাৰ ষ্টুডিঅ'ত মই পৰকজ্যোতি শৰ্মা এতিয়া কৈছোঁ অসমীয়া প্ৰেমটেমা বিতং বাতৰিলৈ পৰিষদীয় সমষ্টিৰ মহামায়া মণ্ডল বিজেপিৰ শনিবাৰে অনুষ্ঠিত হয় কাৰ্যনিৰ্বাহক সভাখনত MSC লঞ্চিং তেওঁলোকে ধৰি সমষ্টিটোৰ ভালে সংখ্যক দলীয় নেতাকৰ্মীসকল উপস্থিত থাকে মহামায়া সমষ্টিৰ বিজেপি মণ্ডল কমিটিৰ সভাপতি পূৰ্ণ ইংতিৰ পৰহিদিতত অনুষ্ঠিত উক্ত সভাখনত অনাগত দিনবোৰত বিজেপি দলক অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ সন্দৰ্ভত আলাপ আলোচনা কৰে লগতে মই আপোনালোকক এই সভাৰ পৰা যোৱা নিৰ্বাচনত যিটো আমি ঘোষণা কৰিছিলোঁ এই ঘোষণাৰ পৰা তিনিটা প্ৰথম দ্বিতীয় আৰু তৃতীয় আনহাতে PDC অধ্যক্ষ ৰাজেশ টেৰণ সম্পাদক বাবু টিছ প্ৰাক্তন PDC অধ্যক্ষ লংচিং টপে ডেনগাঁও ৱাৰ্ড কমিশ্যনাৰ লৰেন্স ৰংপিকে ধৰি ভালে সংখ্যক বিশিষ্ট নেতাকৰ্মীয়ে অংশগ্ৰহণ কৰা এই সভাখনতে MSC লঞ্চিং টেৰণে পৰিষদৰ নিৰ্বাচনৰ সময়ত একনিষ্ঠাৰে কৰ্তব্য পালন কৰা বিজেপি মণ্ডলবোৰ আটাইবোৰ কৰ্মকৰ্তাকে ধন্যবাদ জ্ঞাপন কৰে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ বিপদৰ মাজত এশাৰী মাত ভুক্তভোগীৰ বাবে আস্থাৰ প্ৰতীক পশ্চিম কাৰ্বি আংলঙৰ আমৰেঙৰ আৰনাম টেপলঙৰ বন্যাতৰ শোকদুখৰ বাতৰি ল'বলৈ গৈ বেচৰকাৰী সংগঠন বাস্কৰ ৰিলিজ আউট বিষয়ববীয়াসকলে বানপীড়িত ৰাইজৰ মাজত বিতৰণ কৰিলে আৱশ্যকীয় খাদ্য সামগ্ৰী হয় বেচৰকাৰী সংগঠন TAPCLCৰ নেতা ধনেশ্বৰ ৰংভাৰ লগত পৰামৰ্শ কৰি সাহায্য শিবিৰত থকা বানপীড়িত ৰাইজৰ মাজত চাউল দালি আলু চাহপাত আদি খাদ্য সামগ্ৰী বিতৰণ কৰি নিদৰ্শন দাঙি ধৰিলে মানৱতাৰ সৰ্বমুঠ 110টা পৰিয়ালে বানপানীৰ বাবে নিজৰ ঘৰ এৰি বৰ্তমান যথেষ্ট দুখ কষ্ট আৰু অসুবিধাৰ মাজেৰে সাহায্য শিবিৰত থাকিবলগীয়া হৈছে Kisung dia datu mapan kirap napa jir ralong Bosco Richard penaja tongdun lake assistant project coordinator pensi dak nang pali dun lo alang lita me dak kisung bang nangke lang dunji pulam lama alang lita pulo ahok kisung ke ahok perlo lasi non puthot koan sinil tum hin penaja rap dun thekji ma bangke nil tum hadak office long seme pali po Bosco Richard long seme pali po pusalang li alam chang ji pitegang lo pen non nisi niang bong niltum dak pen jong si beneficiary list jong si alang litum long Bosco reach out long jong si pali pula tang tahla bangke nisiang bong si pene medicine amukha bangke nang pali po pusin ton lam chak nang chipilo asi niltum la bangso beneficiary bangke dak niltum la APHLC long chepaduk pipika songja po tum do dak PS committee long president aki hai gandhiram phangcho pen chenglok hemari lekhe pen chenglok la pen living polling station committee along chepaduk pik songja po tumdo aki hai dhon sing ronghang alang litum si dak komat masi dowai kenang jima lapen komat masi pc kenang jima halabang alang litum si kalek po lapen kedam tangan sampai alang litum si claim chepaduk la dak bangke BJP puchipu pin pen APHLC puchipu pin pen Congress ASDC puchipu pin pen cheplak pin pen si alang litum la bangso alisa bangke lang litum kalek lo lapen nilitum lang pali pen nilitum bang tame office an palisi hala so tengsi piniron ponik po in Karbi Anglong we are giving around 110 families 110 beneficiaries according to the 3 or 4 members are there in each families. There is another emergency or any situation like this Bosco Richard will obviously come in front to help you all people out. So how many families he is helping us with the distribution because it's very difficult to distribute in many parts of this place. So he is helping us. He's over here. So with him, all the distribution are being done. উল্লেখ্য যে ভীষণ বৰষুণৰ বাবে আৰনাম টেপলং এলেকা জলমগ্ন হৈ পৰে ঘৰ দুৱাৰ ডুবি যোৱাত উপায়ন্তৰ হৈ সাহায্য শিবিৰত আহি বাস কৰি আছে যোৱা 17 জনৰ পৰা
জিৰিকেনৰ পৰা এডভাৰ্টিছৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ যাৱতীয় কাম কাজ সম্পন্ন হোৱাৰ পিছত লাংফেৰস্থিত বিজেপি মণ্ডল কমিটিৰ কাৰ্যনিৰ্বাহক সভাখন কমিটিৰ সভাপতি দৰসিং ৰংপিৰ পৌৰোহিত্যত সুকলমে শনিবাৰে অনুষ্ঠিত হয়। কাৰ্যনিৰ্বাহক সভাখনত লাংফিৰ সমষ্টিটো কাৰ্বি আংলং জিলাৰ আন সমষ্টি এলেকাৰ লেখীয়াকৈ অধিক শক্তিশালী কৰি তোলাৰ সম্পৰ্কত আলাপ আলোচনা কৰে। উল্লেখযোগ্য যে এই সভাখনত লাংফিৰ পৰিষদীয় সমষ্টিৰ পৰা এইবাৰ প্ৰথমবাৰৰ বাবে MC নিৰ্বাচিত হোৱা মধুৰাম লেখেৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ কাংচান টেৰাং, পূব কাৰ্বি আংলং বিজেপি কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ লেখে, বকলীয়া পৌৰসভাৰ অধ্যক্ষ হেমসিং টেৰণ প্ৰমুখ বিশিষ্ট দলীয় বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে। অৰুণলেখে ৰিপৰ্ট কাট নিউজ। পোহনীয়া হাঁহ ছাগলীক উন্নত প্ৰণালীৰে প্ৰতিপালন তথা সজাগতা সভা অনুষ্ঠিত হয় কয়লামাটিত। শনিবাৰে নেলি পৰিষদীয় সমষ্টিৰ কয়লামাটি চাৰ্থি ৰংহাং গাঁৱত অৱস্থিত কাছমাৰী LP স্কুলত পোহনীয়া হাঁহ ছাগলী প্ৰতিপালনৰ সন্দৰ্ভত এক সজাগতামূলক প্ৰশিক্ষণ প্ৰদান কৰে। কাৰ্বি আংলং জিলা পশুপালন বিভাগৰ অধীনৰ চিলনিজানস্থিত হাঁহ কুকুৰা ফাৰ্মৰ উদ্যোগত কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ সহযোগত কয়লামাটিৰ গঞা ৰাইজৰ মাজত অনুষ্ঠিত কৰে সজাগতামূলক প্ৰশিক্ষণ দি। কাৰ্বি ফাৰ্মাৰ এছ'চিয়েশ্যনৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মোহন বেৰ পৌৰোহিত্যত অনুষ্ঠিত সজাগতামূলক প্ৰশিক্ষণ অনুষ্ঠানতে 50ৰো অধিক ৰাইজে উপস্থিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰে। স্কুল আৰু আমাৰ লাংটুক হানছে গাঁও ইয়াতে আমি গোট পক্স ভেকচিনেশ্যন, গোট পক্স মানে ছাগলীৰ ছালত হোৱা এটা বেমাৰ, সৰু গুটিকৈ উঠে মাৰ্বলৰ নিচিনা। তাৰপাছতে সেই বেমাৰটোৰ দেখাৰ পাছতে তাতে স্কিনটো ওলাই যায়, ওলাই গৈ পেলাই তাত আকৌ মাখিয়ে পোক দি পেলাই অলপ বহুত বেয়া অৱস্থা কৰি দিয়ে। তো তেনেকুৱা বেমাৰ যাতে নহয় এই গাঁওখনত বা এই এৰিয়াটোত, সেইকাৰণে আজি আমি ভেটেনেৰি ডিপাৰ্টমেণ্টৰ পৰা আহি গাঁৱে গাঁৱে আমি এই গাঁওখনত আমি ভেকচিনেশ্যন প্ৰগ্ৰাম ৰাখিছোঁ। লগতে এটা এৱাৰনেছ প্ৰগ্ৰেমো ৰাখিছোঁ যাতে কেনেধৰণে এই ছাগলী বা আৰু বিভিন্ন ধৰণৰ বেমাৰ, পোহনীয়া জীৱ জন্তুৰ যিখিনি বিভিন্ন ধৰণৰ বেমাৰ নহয়, তাৰ কাৰণে যিমানখিনি ভেকচিনেশ্যন কৰিব লাগে বা পেলু দৰৱ খাব লাগে সেইখিনি আমাৰ গাঁৱৰ ৰাইজক জনাইছোঁ। লগতে আমাৰ লগত যিসকল পশুচক্ষী বাইদেউসকল আছে তেওঁলোকেও আমাক এই কামত সহায় কৰিছে আৰু আগলৈকো আমি যিখিনি সহায় লাগিব আমাৰ ডিপাৰ্টমেণ্টৰ পৰা আমি সহায় কৰি যাম। আমাৰ চকীহলা বা নিলিপ যিখন আমাৰ ব্লক ভেটেনেৰি ডিছপেঞ্চাৰী আছে তাৰ আণ্ডাৰতে আহে এই এৰিয়াটো, গতিকে তেওঁলোকে সময়ে সময়ে আহি পেলাই আমাৰ ইয়াত ভেকচিনেশ্যন যেতিয়া দৰকাৰ হৈ আহিব। আৰু লগতে আমি পশুচক্ষী বাইদেউহঁতক আজি কুল বক্স দিছোঁ, কুল বক্স মানে ভেকচিন কেৰিয়াৰ বক্স দিছোঁ। সেই ভেকচিন কেৰিয়াৰ বক্সখিনিৰ জৰিয়তে তেওঁলোকে ভেকচিনখিনি এটা জেগাৰ পৰা এটা জেগালৈ ঠাণ্ডা কৰি লৈ যাব পাৰিব আৰু বিভিন্ন জেগাত তেওঁলোকে সেই ভেকচিনখিনি দিব পাৰিব, যাতে আমাৰ যিখিনি আমাৰ দুখীয়া ৰাইজ আছে সেই দুখীয়া ৰাইজে যিখিনি বস্তু পোহে, যেনে ধৰি লওক মুৰ্গী হওক বা ছাগলী হওক বা গাহৰি হওক, সেই ভেকচিনখিনি দি সেই জীৱ জন্তুবোৰ বেমাৰৰ পৰা মুক্ত কৰি ৰাখিব পাৰিব, বেমাৰ নোহোৱাকৈ ৰাখিব পাৰিব আৰু ৰাইজে তাৰ পৰা সেইখিনি বেচি পেলাই মই ভাবোঁ উপকৃত হ'ব আৰু ঘৰখনলৈ টকা পইচা ইনকাম কৰি পেলাই এটা ভাল ৰাস্তা পাব। Pindak Kosomaris LP School long Kolamati Hawar Halo Kabi Farmer Association penisi alam thin along na si alam thin ng lesi Lutong vaccination program le pen Botering program tum daksing holo Itu mo siap company kli bangla lo je dak Kolamati Hawar rong sol tum beach pangreng biang tora me kedo pam jega biang ke me long me kedo person si tum company nang li kan si to veterinary han contact pen ni tum dak haking pilo la pen isi ek chorba pik banglalo je veterinary department pen sami lang tum tong sekot pen the wide on la pen video do analang tum CPC ni tum dak medicine sami tum distribution long lo lagi department tum cerap dun la pen rong so na chitu dun basil tum ina song deng claim pon lo কয়লামাটিৰ পৰা পিটাৰ টেনৰ ৰিপৰ্ট কাট নিউজ।
আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ